অহংকাৰ এনেকুৱা এবিধ ৰোগ যিটো ৰোগে এজন মানুহৰ সুস্থ মানসিকতাক অসুস্থ কৰি তোলে আৰু সেই অসুস্থতাই তেওঁৰ জীৱনলৈ বিনাশক কঢ়িয়াই আনিব পাৰে। আপুনি লোকৰ প্ৰিয় হ'বৰ কাৰণে এনেকুৱা কি কাম কৰিব লাগে মই নাজানো, কিন্তু আপুনি নিজৰ প্ৰিয় হ'বৰ কাৰণে এনেকুৱা কাম কিছুমান কৰক। ধৰক আপুনি যিটো কৰে শুদ্ধভাৱে কৰক। আপুনি য'ত যায় শান্তি শৃংখলা বজাই ৰাখি যাওক। আপুনি যাক যি কয় পৰিপাটিৰে শৃংখলাবদ্ধভাৱে কওক আৰু আনে কোৱাখিনিও বুজক, শুনক। যদি আপোনাক কিবা কাৰণত কোনোবাই ভুল বুলি কয় আৰু আপুনি যদি সঁচাকৈয়ে ভুল হয়, তেতিয়াহ'লে সেইটো ভুলৰ আপুনি স্বীকাৰ কৰক। আৰু যদি আপুনি ভুল নহয়, আনে আপোনাক ভুল বুলি বাৰে বাৰে কৈ থাকে, তেতিয়াহ'লে আপুনি কোনো পধ্যেই সেই ভুলটো স্বীকাৰ কৰি নল'ব। তাৰমানে আপুনি নিজেই ভুল কৰাই নাই। আনে আপোনাক ভুল কৰা বুলি কৈছে, কিন্তু আপুনি ভুল কৰাই নাই। এই যে ভুল কৰা নাই, তাত আপুনি আপোনাৰ অস্তিত্ব বজাই ৰাখি লোকে কোৱা মতে, লোকে হেঁচা মাৰি ধৰা মতে আপুনি কেতিয়াও মূৰ তল নকৰিব। এনেকুৱা কিছুমান কাম কৰক, তেতিয়া আপুনি নিজেই নিজৰ প্ৰিয় হৈ পৰিব। কেতিয়াবা ভাল লগাবোৰো বেয়া লগা হৈ যাব পাৰে আৰু কেতিয়াবা বেয়া লগাবোৰো ভাল লগা হৈ যাব পাৰে। মানুহৰ জীৱনত ভাল লগাবোৰ বেয়া লগা আৰু বেয়া লগাবোৰ ভাল লগা হওঁতে বৰ বেছি সময় নালাগে। কিন্তু এটা কথা মই আপোনালোকক জনাব বিচাৰিছোঁ, বেয়া লগা সময়খিনিত যেতিয়া সেই একেখিনি সময় ভাল লগা হৈ যাব আৰু ভাল লগা সময়খিনিত যেতিয়া সেই একেখিনি সময় বেয়া লগা হৈ যাব, তেতিয়া তাৰ বেলেঞ্চটো থকাটো দৰকাৰ। ভাল লগা বুলিয়েই আপুনি সেই ভাল লগাখিনিক কিদৰে গ্ৰহণ কৰিব আৰু বেয়া লগা বুলিয়েই সেই বেয়া লগাখিনিক আপুনি কিদৰে গ্ৰহণ কৰিব, তাৰ এটা বেলেঞ্চ থকাটো দৰকাৰ। যিহেতুকে মানুহৰ জীৱন কেতিয়াবা ভাল লগাটো বেয়া লগা, বেয়া লগাটো ভাল লগা হৈ যাব পাৰে। গতিকে নিজৰ জ্ঞান বুদ্ধি বিবেকৰ দ্বাৰা পৰিচালিত হৈ নিজেই নিজৰ বেলেঞ্চটো ধৰি ৰখাটো খুবেই দৰকাৰ, নহয় জানো কথাটো? সহ্য আৰু ধৈৰ্য দুটা বিশেষ শব্দ। মানুহৰ জীৱনত এই দুটা শব্দই এজন মানুহক বিশেষভাৱে গঢ় দিব পাৰে। আপুনি কিমান সহ্য কৰিব পাৰে, আপুনি কিমান ধৈৰ্য ধৰিব পাৰে, তাৰ ওপৰত নিৰ্ভৰ কৰিব আপুনি আপোনাক কিদৰে কৰিছে। যিমানে কষ্ট নহওক কিয় আপুনি যদি সহ্য কৰিব পাৰে আৰু যিমানে দীঘলীয়া সময় নহওক কিয়, যিকোনো দিশত সফলৰ ক্ষেত্ৰতেই হওক বা অইন কিবা পোৱাৰ ক্ষেত্ৰতে হওক বা ঘৰৰ মানুহৰ আত্মীয় কুটুম্বৰ ক্ষেত্ৰতে হওক, যে তেওঁলোকে আপোনাক ভাল পাব, তেওঁলোকে আপোনাক মৰম দিব, তেওঁলোকে আপোনাক সহায় কৰিব। এই যে ধৈৰ্যটো, এনেবোৰ দিশত যে ধৈৰ্যটো আৰু কিছুমান কষ্টৰ কাৰণে, কিছুমান দুখৰ কাৰণে যিটো সহ্য আৰু ধৈৰ্য, যদি আপুনি এটা পৰ্যায়লৈকে ৰাখিব পাৰিছে, এই দুটা শব্দৰ যিটো গভীৰতা, সেইখিনি যদি আপুনি গ্ৰহণ কৰিব পাৰিছে ভালদৰে, তেতিয়াহ'লে স্বতঃস্ফূৰ্তভাৱে আপোনাৰ অন্তৰ আত্মাৰ পৰা এনেকৈ এটা মানসিক ক্ৰিয়াৰ প্ৰকট হ'ব, মানসিক ক্ৰিয়াৰ সঞ্চালন হ'ব, যিটোৱে আপোনাক প্ৰতিটো দিশত, প্ৰতিটো ক্ষেত্ৰত, প্ৰতিটো খোজত মানসিক পৰিপক্কতাৰ উমান দিব আৰু মানসিক পৰিপক্কতাৰে আপোনাক শক্তিশালী কৰিব। গতিকে আপুনি যিমান ধৈৰ্য ধৰিব পাৰে, আপুনি যিমান সহ্য কৰিব পাৰে, সেইখিনি কিন্তু আপোনাৰ জীৱনটোৰ কাৰণে সদায়ে লাভজনক হয়।